প্ৰচাৰ বাৰা পুত্ৰ নাম জয়দেৱ অ মাতৃ হৰি জনমতে অমিলিলাও জয়দেৱ আছিল ও মাতৃৰ গৰ্ভৰ ভিতৰে সেই সময়ত পিতৃ মৰি গইলা জমা সন্তান লইবি ধবাই ও জীবন কটাই দশমাস হন্তে এক ও পুত্ৰ জন্ম আৰু গণনা ৰিবাকা লাগি মাতৃ কৰে আয়োজন এ গণ কৰো চৰে যায় ও বুলিলাবা জন্ম দিলো পুত্ৰ এক
অতি বিতোপন গণনা কৰিব তোমাক দিলো নিমন্ত্ৰণ কৃষ্ণ কৃষ্ণ বুলি গণকে পন্থে আছে যায় কত বেলি গণকে বিধবার ঘর পায় কত বেলি গণকে বিধবার ঘর পায় বলো আই ও বহু কষ্ট কৰি তোমাৰ ঘৰ পালো মই গণনাৰ জগাৰ পাতি মোক দিয়া এতিয়াই পিছে আই গণনাত মোক কি কি লাগিব জানা ধাৰি এখন ফলি এখন পেন্সিল এডাল কাগজ এখন কলম এটা দিয়া সোনকাল আৰু আই ও নগদ টকা এটা দিয়া আৰু এডন ধান এইখিনিয়ে হ'ব আই দিয়া এতিখন আৰু আনফালে অনগৰীয়া ওলাই আহি শাৰী হৈ বহিলা গণক বাপু গণনা আৰম্ভ কৰিলা ও গণক বাপু গণনা আৰম্ভ কৰিলা গণনা পাতিলা ৰৈবা গণকে আঁকিছে কুণ্ডলী চক্ৰ এক কৰি ফলিত নাম পাতি পুত্ৰ নাম থৈলা জয় দেৱ
মোৰ গণনাৰ কাম হৈ গ'ল। মই এতিয়া তোমাক কেইটামান কথা সুধিম, তুমি সঁচানে মিছা মোৰ আগত কৈ যাবা। প্ৰথম কথাটো হ'ল, ল'ৰাটো জন্ম পোৱাৰ পিছত সি কিছু সময় মাটিত পৰি আছিল, কথাটো হয়নে? হয় দেও, হয়। দ্বিতীয় কথাটো হ'ল, সি জন্ম পোৱাৰ পিছত তোমাৰ কলাত আহিয়েই কিছু সময় একেথৰে তোমাৰ মুখলৈ চাই আছিল, কথাটো হয়নে? হয় মানে দেও, নহয়, হয় হয়। নহ'ব পাৰে, ভয় নকৰিবা, মই গণনাহে কৰিছোঁ, দেখাখিনিহে কৈছোঁ। এতিয়া শুনা, ৰাহু কেতু মংগল বৃহস্পতি শুভ স্থানত, গতিকে বৰ গুণৱান পুত্ৰ হ'ব, বৰ গুণৱান পুত্ৰ হ'ব। সৰ্ব সুলক্ষণ পুত্ৰ মই গণনাত পাইলো, কিন্তু এটা বৰ আচৰিত কথাই, 12 বছৰ বয়সত সি মাতৃ, 12 বছৰ বয়সত সি এই লোৱা জন্ম পত্ৰ তুমি ভালদৰে থবা। 12 বছৰ বয়সতে কৰ্ম কৰিবা, 12 বছৰ বয়সতে কৰ্ম কৰিবা। কি কৰ্ম জানাই? অপুত্ৰৰ নামত ভকত মাতি তুমি শাস্ত্ৰ পঢ়িবা, সেই কেইদিন আই তুমি ভালদৰে চলিবা, সেই কেইদিন আই তুমি দৰকাৰ হলে ৰাতি আই তাক লগত নাৰাখিবা, তাৰ কথাত কেতিয়াও ভুলি নাযাবা, তাৰ কথাত কেতিয়াও ভুলি নাযাবা। এতিয়া মাকে কেঁচুৱাটো কলাত লৈ এটি সেৱাহে জনাব লাগে নে কি কয় ৰাইজসকল? হয় হয় হয়। জয় সন্তানটোৰ দীৰ্ঘায়ুস কামনা কৰি কৃষ্ণ বল, হৰি বল, হৰি বল, হৰি বল, আৰু বাৰে হৰি বল, হৰি বল, হৰি বল। তেনেহ'লে আই এতিয়া মই বিদায়হে আৰু এইমতে গণনা সমাপন হৈলা, মাহ প্ৰসাদ চাল আৰু সবাকো খুৱাইলা, মাহ প্ৰসাদ চাল আৰু কৃষ্ণ কৃষ্ণ বুলি গণকে বিদায় মাগিলা, আনফালে বিধৱাৰ যেন কথা হইলা, আনফালে বিধৱাৰ যেন কথা হইলা। পুত্ৰক কলে লৈ মাকে দিনে নিশাই, পুত্ৰৰ মুখে চুমা খাই আছে গীত গায়, পুত্ৰৰ মুখে চুমা খাই আমাৰে ধনমণি শুব বাৰীতে বগৰী ৰুব, লাহে লাহে জয়দেৱ বাঢ়িবে লাগিলা, 5 বছৰ পাৰ হ'ল খেলি খেলা ধূলা, 5 বছৰ পাৰ হ'ল খেলি খেলা ধূলা। অপঢ়াৰ কথা ক'লে সি মুখেৰে নামাতে, আ শিকাই মাতৃ ধৰি হাততে, শিকাই মাতৃ আৰু কিছুদিন পিছত একদিনা মাতৃয়ে পুত্ৰৰ কাষে যায়, মৰমেৰে জয়দেৱক মাতি আনি মৰমেৰে জয়দেৱক মাতি আনি
বাছা জয়দেৱ আখৰ চিনা হলি মোৰ ধনমণি আখৰ চিনা হলি আৰু শুন বাছা পঢ়া শুনা কৰি তই পণ্ডিত হবি বিয়া তোৰ পাতি দিম মই বিয়া তোৰ পাতি দিম হিমতেই 5 বছৰ পাৰ হৈ 10 বছৰ অনন্তৰে শুনক পাছে অনন্তৰে শুনক পাছে কিবা কিবি বিচাৰি থাকোতেই হঠাতে কাগজ এখন দেখিবা কপাইলা কি কাগজ বুলি কি কাগজ বুলি কি এইখন দেখোন মোৰ জন্মপত্ৰ নাই 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 হঠাতে বন্ধ হ'ল তাৰ মুখৰ উচ্চাৰণ 12 বছৰ বয়সত কৰিব সি মাতৃঘৰণ নাই 12 বছৰ কৰিব মাতৃঘৰণ আগৰ ঠাইত জন্মপত্ৰ ভালদৰে থৈলা মনে 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 জয়দেৱে কান্দিব লাগিলা মা প্ৰভু ভগৱান আই কিয় জনম দিলাম পিতা কিয় এৰি গলাম সৰু হৈ থাকোঁতে কিয় নমৰিলো কিয় এৰি গলাম পাপ কর্ম মই কলাপিল করো এনেকুৱা পাপ কর্ম মই কলাপিল করো
দরকার হলে ঘর আৰু মাতৃক এৰি গুচি যাম মই ঘৰ আৰু মাতৃক এৰি গুচি যাম মই 12 বছৰ পাৰ হলে আকৌ আহিম ঘূৰি 12 বছৰ পাৰ হলে আকৌ আহিম ঘূৰি মাতৃৰ সংগে থাকিম মই মহাৰংগ কৰি ও এনেকৈ যাই পাছে ও সন্ধিয়া হ হেনকালে মাতৃ আহি উপস্থিত হইলা হেনকালে মাতৃ আহি উপস্থিত হইলা ও কেনেকৈ ক মাতৃৰ আগে ভাবে মনে মন কেনেকৈ ক মাতৃৰ আগে ভাবে মনে মন মাতৃৰ আগে কও বুলি মাতৃৰ আগে কও বুলি মা ও মা ও মোর সেনেহি ও মোর জননী পিয়া লাগিছে মোর দিয়ায় লপানি আজি রাতি মা তোমার লগতে শুই থাকিম মা মনৰ আনন্দতে বাসা হব যা বুলি মাকে অনুমতি দিলা মাতৃৰ বুকুত জয় দেবে মাতৃৰ বুকুত জয় দেবে ও পিছদিনা জয় দেবে ও উঠি প্ৰভা গৃহ এৰি বাকলৈলা ও গৃহ এৰি বাকলৈলা আই বিদায় ললু বিদায় কেনেকৈ জয়দেৱে ৰাতিপুৱাই পলাই গ'ল গহিনা বানা মনৰ দুখে বহি থাকিল বৃক্ষৰ তলাত মনৰ দুখে বহি থাকিল বৃক্ষৰ তলাত ভাত ৰান্ধি আছে মাতৃ
পুত্ৰৰ কাৰণে ভাত ৰান্ধি আছে মাতৃ পুত্ৰৰ কাৰণে ভাত খাবলৈ পুত্ৰক মাতে বাৰে ঘৰে ভাত খাবলৈ পুত্ৰক মাতে ঘৰে ঘৰে বাছা মোৰ আহ আহ ভাত মই বাঢ়ি থৈছো সোঁফালে অন্য দিনৰ দৰে বাছা দুয়ো একেলগে ভাত খাওঁ বাছা মোৰ আহ আহ ভাত মই বাঢ়ি থৈছো সোঁফালে বাৰে বাৰে পুত্ৰক মাতে দেখা দেখি বঢ়া ভাতেৰি পুত্ৰক চাৰিও দিশে চাই বাছা মোৰ আহ আহ ভাত মই বাঢ়ি থৈছো সোঁফালে বাছা জয়দেৱ কৈত বাছা বাছা মোৰ আহ শীঘ্ৰ কৰে ৰাতি হৈ আহিল পোহৰ গৈলা যে আঁতৰে ৰাতি হৈ আহিল পোহৰ গৈলা যে আঁতৰে অ বাটে পথে মাতৃয়ে যাকে লগ পায় জয়দেৱ ক'ত আছে সুধি পুছি চাই জয়দেৱ ক'ত আছে যাকে সোধে সকলোৱে একে মুখে কয় তোমাৰ পুত্ৰ জয়দেৱক আমি দেখা নাই তোমাৰ পুত্ৰ জয়দেৱক আমি দেখা নাই বাছা জয়দেৱ হে প্ৰভু দয়াময় অকলশৰীয়া মাতৃ মই দিয়া হাও পাই কিমতে পাম পুত্ৰক প্ৰভু কিমতে পাম পুত্ৰক প্ৰভু কোৱা আহা বুজাই ৰাতি হৈ আহিল পুত্ৰৰ নাই দেখা পুত্ৰ পুত্ৰ বুলি মাতি কান্দত বিনাই পুত্ৰ পুত্ৰ বুলি মাতি কান্দত বিনাই কান্দে বিধৱাই পিতৃ তোৰ মৰি গইলা মোৰ গৰ্ভতে থৈ বহু কষ্ট কৰি তোক জন্ম দিলো মই বিধৱা হৈ বহু আশা কৰি সপোন
কান্দি মাতৃয়ে ভাগৰি পৰিলা কোনো ঠাই জয়দেৱক বিচাৰি নাপাইলা কোনো ঠাই জয়দেৱক বিচাৰি নাপাইলা অতে তীক্ষণে বিধবাই স্থিৰ কৰে মন এইখনে বিধবাই স্থিৰ কৰে মন পুত্ৰক বিচাৰি মই যাম পুত্ৰক বিচাৰি মই এই শুকুলা সাজ পিন্ধি বনত সোমাইলা বনৰ মাজত জয়দেৱক মাতিব লাগিলা বনৰ মাজত জয়দেৱক মাতিব লাগিলা বাছা জয়দেৱ তই কৈত আছা বাছা তই জয়দেৱ আছা বাছা মই তোক বিচাৰিয়া বাছা মোৰ বৰহা ভাত মজিয়াতে ৰো বাছা মোৰ বৰহা ভাত মজিয়াতে ৰো মই তোক বিচাৰিয়া মই বনত ঘুমাই আছো বাছা মোৰ এবাৰ দেখা দিয়া মোক বাছা মোৰ বাছা জয়দেৱ এবাৰ দেখা দিয়া হে বাছা জয়দেৱ যি লাগে দিম তোমাক আহা আহা বাছা আহি মোক দেখা দিয়া তোমাৰ খুকতে মোৰ ফাটি যায় হিয়া অপুত্ৰ হকে বিধবাই বনৰ মাজত বহুদিন পাৰ হ'ল মনৰ দুখ বহুদিন পাৰ হ'ল মনৰ দুখ অ বিধবাৰ কথাই আমি কিছু সময় থওঁ বিধবাৰ কথাই আমি কিছু সময় থওঁ জয়দেৱে কি কৰিলা তাৰে অলপ কওঁ জয়দেৱে কি কৰিলা তাৰে অলপ কওঁ পাপৰ ভয়ত বনৰ মাজত বহি অকলশৰে অহৰ্নিশে প্ৰভুৰ নাম উচ্চাৰণ কৰে অহৰ্নিশে প্ৰভুৰ নাম উচ্চাৰণ কৰে আৰু ঠিক এনেকৈ থাকোঁতেই অ বাল্যকাল যায় তাৰ যৌৱন কাল ভৈলা যায় তাৰ যৌৱন কাল ভৈলা একদিনা জয়দেৱৰ যেন কথা ভৈলা একদিনা জয়দেৱৰ কথা ভৈলা আৰু সেই গণকৰ কথা মতেই 12 বছৰ শেষ হ'ব আছে একদিন সেইদিনা জয়দেৱৰ ঘটনা
বিধিরাম বন্ধন নাযায় খণ্ডন কোলে মুচি বাক পাৰে কপালৰ লিখন বছৰ শেষ হ'ব এদিন মাত্ৰ পুত্ৰ কবি চাৰি মাতৃ বনতা পুত্ৰক বিচাৰতে মাতৃৰ বেলি ডুবি গলা সেই ৰাতি মাতৃ পুত্ৰৰ ওচৰ সেই ৰাতি মাতৃ পুত্ৰৰ এক গছৰ তলে দুয়ো থিয় হৈ ৰৈলা কিন্তু নিজৰ মাতৃ বুলি নাজানি তেওঁক অকলশৰে পাই কামবানে জয়দেৱক আগুৰি ধৰিলা কামবানে জয়দেৱক আগুৰি ধৰিলা অ তাৰ মাতৃ বুলি সি চিনি পোৱা নাই আৰু মাকেও পুত্ৰ বুলি মুখে জনা নাই মাকেও পুত্ৰ বুলি জনা নাই অ কামবানে জয়দেৱ জৰ্জৰিত ভৈলা ওচৰলৈ আহি সি কহিব লাগিলা ওচৰলৈ আহি সি কহিব লাগিলা বুকুৰ মাজত তুমি এবাৰ আহাচোন হাঁহি এটি মাৰি এবাৰ চোৱা বনৰ মাজত কোনো নাই তুমি আৰু মই হৰণ কৰি নিম তোমাক জানিবা নিশ্চয় কথা শুনি বিধৱাই মনে ভয় পাইলা তলমুৱা কৰি তাই মৌন হৈ থাকিলা তলমুৱা কৰি তাই মৌন হৈ থাকিলা অ চিনাকি মাতৃৰ কাষে জয়দেৱ চলি হাতত ধৰি বিধৱাক হাতত ধৰি
কৰি বিধৱাক আনিবে লাগিলা প্ৰিয়ে নিবলৈ ওলালো তোমাক সুখতে ৰাখিব প্ৰিয়ে চিনিব নোৱাৰিলো প্ৰিয়ে মোৰ নকৰিবা মোক প্ৰিয়ে নিবলৈ ওলালো তোমাক সুখতে ৰাখিব প্ৰিয়ে চিনিব নোৱাৰিলো প্ৰিয়ে মোৰ নকৰিবা মোক ঠিক এনেকৈ জয়দেৱে কৰিলে মাতৃক হৰণ কিন্তু শেষ সময়ত জয়দেৱে পাইলা স্মৃতিজ্ঞান বিধৱাৰ মুখলৈ চাই সোধে ঘনে ঘন আৰু তেতিক্ষণে বিধৱাই বুলিলা বচন শুনা কওঁ মোৰ পৰিচয় কওঁ মই মোৰ পৰিচয় জয়দেৱ পুত্ৰ মোৰ বিধৱা মই শুনা কওঁ মোৰ পৰিচয় জয়দেৱ নামে পুত্ৰ আছিলে তাক বিচাৰিয়া মই পালোহি শুনা কওঁ মোৰ পৰিচয় জয়দেৱক হেৰুৱাই হলো নিৰূপায় জানানে ক'ত আছে মোৰ পুতাই শুনা কওঁ মোৰ পৰিচয় কি হে প্ৰভু এয়া তোমাৰ কি লীলা প্ৰভু এয়া তোমাৰ কি লীলা এই পাপৰ ভয়ত মই আজি ইমান বছৰে আহাৰ নিদ্ৰা ত্যাগ কৰি বনৰ মাজত কটালো কিন্তু মই ভবা নাছিলো প্ৰভু তোমাৰ স্মৰণ কৰাৰ পিছতো আজি এনেকুৱা দিন পাম বুলি মাতৃৰ মুখে এনে কথা জয়দেৱে শুনিলা আকাশ ভাঙিয়া যেন মাথাত পৰিলা অন্ধকার দেখে হি মাতৃৰ বচনেই অন্ধকার দেখে হি মাতৃৰ বচনেই ঈশ্বৰক ভাবি সি কান্দে গেলে গেলে বিধিৰ লিখনে মাতৃ ঘৰিলো মই মহাপাপ কৰিলো মোলে মৰিলো মহাপাপ কৰিলো মোলে মৰিলো কিয় মোক ৰাখিলা জিয়া মাৰি নিলা দয়াময় মহাপাপী মই চাও কোনো ঠাই মহাপাপী মই চাও কোনো ঠাই কিষতে থাকিম জিয়া মাৰি নিলা দয়াময় ও ভাবি গুণি জয়দেৱে স্থিৰ কৰে
জগন্নাথৰ ওচৰলৈ কৰিলা গমন জগন্নাথৰ ওচৰলৈ ও জগন্নাথ বুলি জয়দেৱে পন্থে আছে অন্তৰ্যামী জগন্নাথে হ'ব বুজি পায় অন্তৰ্যামী জগন্নাথে প্ৰভুই মনে মনে ভাবে এই মহাপাপীক এই ঠাইলৈ আহিব নিদিব দৰকাৰ হলে তাৰ এক এক কৰি অংগ ছিগি দিব ও বিধিৰ লিখন চোৱা খণ্ডন নাযায় আগুৰি ধৰিলা তাক মৃত্যু যন্ত্ৰণা আগুৰি ধৰিলা তাক ও কালতে জয়দেৱৰ বৃদ্ধ কাল ভৈলা জগন্নাথ বুলি সি গমন কৰিলা জগন্নাথ বুলি সি হাতত লাখুতি লৈ জয়দেৱ চলি যায় প্ৰভুৰ কৃপাত হাত ভৰি ছিঙি যায় হাত ভৰি ছিঙি যায় হাতত প্ৰভুৰ চলনাত তাহাৰ অংগ ছিঙি যায় কান্দি কান্দি ভাবে সি কি কৰে ও কান্দি কান্দি ভাবে সি কি কৰে নোৱাৰো নোৱাৰো যাবলৈ নোৱাৰো অংগ ছিঙি নিলা প্ৰভু কেনেকৈ যাওঁ দয়া কৰা জগন্নাথ মোলৈ ঘূৰি চোৱা তোমাৰ কাষনীয়া প্ৰভু মোক ৰক্ষা কৰা জগন্নাথ মোলৈ ঘূৰি চোৱা তোমাৰ কাষনীয়া প্ৰভু মোক ৰক্ষা কৰা সেই সময়ে প্ৰভু ভাবে মনে মন এই সময়ে প্ৰভু ভাবে মনে মন এই পাপীৰ সবংগ ছিঙি দিব মই এই পাপী জগন্নাথে আহিব নিদিব
তথাপিও চলে পাপী জগন্নাথ মন্দিৰ তাক দেখি প্ৰভু ইমান তাক দেখি প্ৰভু ইমান বাগৰি বাগৰি পাপী চলিবে লাগিলা তেতিক্ষণে পাপীৰ মুণ্ড তেতিক্ষণে পাপীৰ মুণ্ড যি ঠাইত জগন্নাথ বহিয়া আছা পৰিলন্ত মুণ্ড গোট পশ্চিমুৱা সিঙা মুণ্ডই জগন্নাথক কৰিলন্ত ৰক্ষা কৰা জগন্নাথ ৰক্ষা কৰা জগন্নাথ নমো নমো জগন্নাথ ও প্রভু অগতির গতি অগতির গতি মহাপাপী জয় দেবে মাগি শুভ কতিও হাত নাই কি হেরে মই দিবহু আহুতি মুণ্ড গোট আছে মাথো আৰু নাই সুতিয়া শৰণাগতক প্ৰভু দিয়া সমাধান নাজানি কৰিলো মই মাতৃ নাজানি কৰিলো মই জয়দেৱৰ স্তুতিত তুষ্ট হৈলা জগন্নাথ মন্দিৰ সময় ঘূৰি গইলা পাপীৰ সাক্ষ্য পূৰ্বৰ কথা অংগতাৰ সম্পূৰ্ণ কৰি দিলা এনে কৈয়ে জয়দেৱে জগন্নাথ দৰ্শন কৰিলা শুনা শুনা জয়দেৱ আমাৰ বচন ভক্তি বলে জগন্নাথ হৈলা দৰিখন জয়দেৱ আমাৰ বচন ভক্তি বলে জগন্নাথ হৈলা দৰিখন তোৰ সম ভক্ত আৰু নাই ত্ৰিভুৱন আজিৰ পৰা সৰ্বপাপ হৈলা খণ্ডন আজিৰ পৰা মোৰ নাম জয় জগন্নাথ হৈলা আৰু দুৱাৰ মুখত জয়দেৱ শিল হৈ পৰিয়া ৰহিলা বিধৱাৰ পুত্ৰক পাছে দিব্য ৰূপ দিলা আৰু সেই দিন ধৰি জয় জগন্নাথ
মন্দিৰ পশ্চিম মুৱা হইলা